কৈ কেৰপা বাবাজী এতিয়ালৈকে আহি পোৱাহি নাই যে? এই ভিনদেউ আহিব ৰ'ব, মোলৈ ফোন মাৰিছিলে, আহি আছো বুলি কৈছে, এই ৰাস্তাতে ৰখি থাকিবলৈ কৈছে। এই জহনীজন মালিয়াটো ওলাই অহা নাই যে এতিয়ালৈকে। সি কালি নিচিনাকে পুলকা মেলা চাবি, আজি নেলুটোতে ধৰি লৈ যাম তাক মই। নালিয়াক ওলাই অহা নাইচোন। নালিয়াক মাত কেৰপা, নালিয়াক মাত। আমি কষ্ট কৰি বুট খাই দিম, সি আৰামছে ভিতৰত সোমাই থাকিব নোৱাৰে নহয়। এইজনী ওলালেইচোন। পাপা, এই ভূতে আমাৰ কথা শুনি আছে, গম পোৱা নাই? আমাৰ সকলো প্লেন গম পাই গ'ল নেকি বাৰু? সঁচাকে চাচোন, চাও কেৰপা চাও। দুটা চকু দেখোন জিলিকি আছে, অকল চকুকেইটা আছেচোন। হে হৰি, অকল চকুকেইটাহে ওলাইছে, কি ভয়ানক চাচোন। বাবাজী কেতিয়া আহি পাবহি বাৰু? এই সোপা জুম পাতিব হ'লেই নে তহঁতৰ? হে হৰি, মোৰ পিছফালৰ পৰা আহি ভূতে আছিলে বুলি ভাবিছিলো। তহঁতৰ সঁচাকে কাম নাই আকৌ দেই, এনেই বডিকেইটা খাই খাই বনাইছ, তহঁতি গম পাৱ নাই? তহঁতৰ যিটোহে জিয় লৈ আছে, তাতে চাগে বাহিৰত তহঁতৰ মাইকীকেইজনীহে আনে নেকি, মোৰ তোৱাবলৈ ঠিক নাই। এই বাবা কি কথা ক'বলৈ আহিছে? এই জাষ্ট ভূতে একেবাৰে তালফাল লগাই চিঞৰি ফুৰিছেহি। ভয় নাখাই কি খাম বাৰু? আমি যদি ভয় নোখোৱা হ'লে আপোনাক বাৰু মাতো নি বাৰু? হ'লেও আৰু তহঁতৰ নিচিনা এই মাইকী মুৰীয়াকেইটা মই দেখা নাই আকৌ। তহঁতৰ যে তামোল গছজোপা নিচিনা যে দীঘলীয়া মানুহটো ক'ত গ'ল না দেখা যায়? আছে, তেখেত ভিতৰতে আছে। তেখেত আহোকে আহিবই পৰা নাই এতিয়ালৈকে। বাবাজী পালেহি, দেখা নাই নেকি বাৰু? পালোহি নে নাপালোহি? দীঘলীয়া মানুহটো এফালে আহক। কওকচোন। ওম বুম ব্লুং ব্লং ব্লুং ব্লং ব্লুং ব্লং স্বাহা। ওম বুম ব্লুং ব্লং ব্লুং ব্লং স্বাহা। এইখন আপুনি লৈ লওক আৰু আপুনি আগে আগে যাব লাগিব। এই মই নোৱাৰিম দেই। ঐ কেৰপা, আচোন তই পাৰিবি। কেৰপা চেৰপা সেইবিলাক নহ'ব, মই যাক দিছো সিহে পাৰিব। আপুনি এইখন লৈ আগে আগে গৈ থাকক, একো ভয় কৰিব নালাগে। আপোনাক কোনেও একো হানি কৰিব নোৱাৰে এইখন লৈ থাকিলে। বাবাজী, ভয় ফিল অকণ আহিছে। সঁচাকে বে, এইবিলাক কেনেকুৱা মানুহ বাৰু? বৰ অপদাৰ্থ মানুহহে। আপোনালোকে ভূত খেলাটো বিচাৰে নে নিবিচাৰে? লওক, এইটো চান্স আৰু নহ'লে নাপাব আৰু। আমিচোন লগত আছোৱেই, কিহৰ চিন্তা? হ'ব দিয়ক। আৰু মই আনিবলৈ কোৱা বস্তু কেইটা ললিহঁত নাই? ললো। এতিয়া দীঘলা ফল' মি। হে প্ৰভু, কিহত ফচিলো বাৰু মই? ভয়হে লাগিছে। তাকো চবতছে আগত মোক পঠাইছে। ভূতে চিঞৰিছেচোন। বাবাজী, মোৰ ভয় লাগিছে দেই, মই আগলৈ যাব নোৱাৰো। বৰ জহনী মানুহ দেই, সেইখন লৈ থাকিলে একো নহয়, ব'লক, কোনেও একো কৰিব নোৱাৰে। মোৰ ভয়হে লাগিছে আকৌ। ঐ, তহঁতৰ ডাঙৰ মানুহকেইটাত মেথাত অকণো মাল নাই দেই। তহঁতৰ মেথাত মাল থকা হ'লে তহঁতি এই সৰু ল'ৰাকেইটাকে ভূত খেদিবলৈ লৈ আহনে বাৰু? নাই, তহঁতক কৈ লাভ নাই। ব'ল। বাবাজী, এই মোৰ ল'ৰাটো ঘৰত থাকিবলৈ মানুহ নাই আকৌ, সেইকাৰণে লগত লৈ আহিলো। বাবাজী, আগৰ জেগালৈকে যাবনে? য'ত মানুহ চানুহ ঘৰ নাই তালৈ লৈ ব'ল। তেতিয়া জংঘললৈ খেদি পঠাবলৈ ভাল হ'ব। বাবাজী, ইয়াতে ভাল হ'ব। দেখিছে নহয় এই ঘৰটো? এই গোটেই একেবাৰে মকৰা জালে ভৰ্তি হৈ আছে। এইটোত মানুহ নাথাকে, এইটো ভূত বাংলা হ'ল আৰু। এই ঘৰটোতে ভূতে বাস কৰে নেকি? ভূতজনী চাগে ইয়াতে থাকে। ঠিক কথা কৈছ, ভূত ইয়াতে থাকে, মই গম পাই গলো। ঐ, তহঁতি বস্তুকেইটা আনিলি নহয়? আনিছো। শুনিছনে ভূতৰ মাত? কেনেকে হাঁহি আছে শুনিছনে? ভূতজনীয়ে চলা চকুকেইটা চাচোন, এনেকুৱা তেলেকা ভয়ানক চেহেৰা, কোনো গতি নাই, অকল চকুকেইটাহে ওলাইছে চাচোন। ওম বুলুং বলং বুলুং ব্লং স্বাহা। ওম বুলুং বলং স্বাহা। ভূতনি যখিনী মূৰতি তেজ কাটি আঁতৰি যা। ভূতনি মূৰতি তেজ কাটি আঁতৰি যা। এইজনী আকৌ ধুনীয়া ছোৱালী এজনী হৈ আহিলে। চালা, ইমান ধুনীয়া ছোৱালী হৈ কেৰপা তই ৰাখি থ নি? ভিনদেউ কি ফাল্টু কথা ক'বলৈ আহিছে? আপোনাৰ মন গৈছে যে আপুনি ৰাখি থওক। ঐ, তেজ কঢ়াত তহঁতি অশান্তি দিছ মোক। মই যে মন্ত্ৰ মাৰি আছো, তহঁতি গম পাৱ নাপাৱ? তহঁতি মোক খেদিবলৈ আহিছ, নোৱাৰ খেদিব। তহঁতি মোক খেদিব নোৱাৰ। তেজ খাই জহনী মূৰতি তোৰ কাৰণে এই মোৰ দুদিন কিমান কষ্ট হৈছে তই জান? তোক আজি খেদিব নোৱাৰিলে মই এটাই নাযাওঁ। এইজনী হাঁহিটো দেখিছেনে? গোটেই পৃথিৱী কপাই পেলাইছে একেবাৰে। ঐ দাৰিঅলা, এইফালে। বাবাজী, মোৰ নাম দাৰিঅলা নহয়, মোৰ নাম পুতুলহে। পুতুলেই হওক বা পেতুলেই হওক, মোৰ কি দৰকাৰ আছে? মোৰ ওচৰত বস্তুখিনি লৈ আহ, এইখিনি লওক।
থাকে আজি মোৰ আহাৰ বনাম কি হ'ব এতিয়া বাবাজীয়ে এতিয়ালৈকে ভূতৰ গাত টাচ কৰিবই পৰা নাই আমিও আজি ভূতৰ পেটতে যাম নেকি বাৰু ওম বুটনি বিকাশনী তেজ কাটি বুটনি আঁতৰি যা ওম বুটনি বিকাশনী তেজ কাটি জহনি মূৰতি আঁতৰি যা ভূতজনী অহা দেখি বাবা নাইকিয়া হ'ল না চোৱাচোন চোৱা বাবা নাইকিয়া হ'ল ভূত ওচৰলৈ আহি আছে নহ'লে এটা দাখন ঘূৰাই দিয়ক ঐ নাহিবি যা আঁতৰি যা পেটত ভৰাই দিম আকৌ এইজনী নাইকিয়া হ'লচোন বাবাজী আপুনি ক'ত গৈছিলেহে এই ভূত আহিব টাইমত যে আপুনি পলাই দিয়ে পেটেলা তই মনে মনে থাক মই যাদু মন্ত্ৰ কৰি আছো তই এইবিলাক বুজি নাপাবি তাই কিমান শক্তিশালী হয় তই কি জানিবি মোৰ ভূত ৰাণীক খেদিবলৈ আহিছ তহঁতি নোৱাৰিবি মই নিদিওঁ তহঁতক সফল হ'বলৈ পানীৰাম খাইছোন ভূত হৈ আহিছে এইটো জহনী পানীৰাম এইটো ভূত লাগি আছে এইটো তেজ খোৱাটো ভূতৰ ফালেহে মাতিছে আমাৰ ফালে মতা নাইচোন ভিন্দু তাৰ গাত ভূত লম্ভি আছে সি কেনেকে মাতিব আমাৰ ফালে সি নিজে গম নাপায় সি কোন হয় বুটনি তেজ কাটি জখিনি মূৰতি আঁতৰি যাবি নে তই যাবি নাযাবি ভূত জলিকা হাৰিম তই ঘৰত যাবি নাযাওঁ সিহঁতি আমাক খেদিব পাৰে ঐ পানীৰাম তই আমাৰ লগত সহযোগ দে তই তেতিয়া মুক্তি পাবি নহ'লে তোক ভূতে গোটেইখন নচুৱাই ফুৰিছে তই গম পাইছ নাই পোৱা মতা উখা আকৌ এজনী ছোৱালী হৈ আহিলাচোন বাবাজী আপুনি কি কৰিছে জলদি নকৰে কিয় ভূতে একেবাৰে গোটেই টচ নচ কৰি ফুৰিছে আপুনি এতিয়ালৈকে একো এটা কৰিব পৰা নাই যে ভূতৰ যে এনেকুৱা ৰূপ মই আজিহে গম পাইছো দেই কি যে ৰূপ লোৱা নাই এয়া পানীৰাম আহিলে বা ধুনীয়া ছোৱালী হৈ আহিলে বা চকুকেইটা লৈ আহিছে কি কৰি ফুৰিছে তহঁতি আজি মোৰ পৰা হাৰি যাব নোৱাৰো তেজ কাটি জহনী মূৰতি তই যাবি নে নাযাওঁ না ইয়াতকে মই ভয়ংকৰ মন্ত্ৰ মাতিব লাগিব এনেকে মই নেযাম মোৰ চৰ্ত মানিলেহে মই যাম তোৰ কি চৰ্ত আছে ক জলদি ক নহলে এই জুইত তোক ভস্ম কৰি দিম বাবাজীয়ে কি কথা পাতিছে কাৰ লগত কথা পাতি আছে বাবাজী আপুনি কাৰ লগত কথা পাতি আছে আমিচোন কাৰো মাত শুনাই নাই তেজ খোৱা হত তহঁতি কেনেকে শুনিবি তহঁতি বেজ না মই বেজ হা এই মনে মনে থাক মই যি কৈ আছো মই কৰিবলৈ দে মোৰ চৰ্ত শুনি ল এইখন গাঁৱত গোলাই নামৰ এজন মানুহ আছে সেই মানুহজনৰ ওচৰত মোৰ ফেচবুক একাউণ্টটো আছে সেই একাউণ্টটো ডিলিট কৰিব লাগে যদি ডিলিট নকৰে তেতিয়ালৈকে মই এইখন গাঁৱত উপদ্ৰৱ চলাই থাকিম এইটো কথা মোক অলপ টাইম লাগিব ঐ তেজ খোৱা হত তহঁতৰ গাঁৱত গোলাই নামৰ কোনোবা মানুহ আছে নেকি ঐ আছে কি সুধিলে ইমিডিয়েট তেখেতক মাতি আন বাবাজী গোলাইক কেলে লাগে আকৌ ঐ পেটেলাটো কি দৰকাৰ হা মই যি কৈছো তাক শুন গোলাই বৰ্তালৈ ফোন এটা লগাওকচোন লগাইছো বৰ্তা আপোনাক অলপ দৰকাৰ হৈছিলে এইফালে যে ঘৰ আছে যে মকৰা চকৰাডাল বান্ধি আছে সেই ঘৰটোৰ ওচৰলৈ আহকচোন কি আহিব নোৱাৰে ইমান ভয় নে আপোনাৰ আহিব নোৱাৰে এই কণলে গোলাই বুঢ়া বোলে অকলে আহিব নোৱাৰে ভয় কৰে বাবাজী গোলাই বৰ্তা আহিব নোৱাৰো বুলি কৈছে কি হ'ব এতিয়া আহিব নোৱাৰো বুলি ক'লে নহ'ব নহয় তাক দাঙি পাৰি হ'লে নিব লাগিব যা আনগে মই হ'লে আকৌ যাব নোৱাৰো আকৌ দেই মোক ভয় লাগে আকৌ পিছফালৰ পৰা যদি হেঁচা মাৰি ধৰে ভূতে কোনোবা যাবনে মোৰ লগত নেযায় যদি হ'ব মই অকলে যাওঁ নালিয়াদা সেই চুৰিখন মোৰ হাতত দিয়ক এই তেজ কাটি বুটনি ওলাই আহ ক'ত গ'লি ওলাই আহ নোহোৱালৈকে মোক নেপাবি মোৰ খং তোক ভস্ম কৰিম বুটনি ওম পুচুং পাচাং বুটনিয়ে জুকুনিয়ে নম ওম পুচুং পাচাং বুটনিয়ে জুকুনিয়ে নম ওম পুচুং পাচাং জুকুনিয়ে বুটনিয়ে নম বাবা যে বেলেগ মন্ত্ৰ গাইছে আকৌ আজি ভূত ফচিব যেন লাগিছে বুটনি ওলাই আহিছ নে তই আহিবি নে মই আৰু বেলেগ ব্যৱস্থা ল'ব লাগিব তোৰ মোৰ যদি চৰ্ত পূৰণ নহয় তহঁতি এটাও ঘৰলৈ যাব নোৱাৰা গোটেই কেইটাক গোটাই গিলিম মন্ত্ৰ শুনি ভূতেও ভয় খালে হপায় ওলাই নহা হ'ল যে ভূতজনী বুটনি তেজ কাটি তোক মই ডেঞ্জাৰ মন্ত্ৰ মাৰিছো ডেঞ্জাৰ মন্ত্ৰ মাৰি তোক যদি মই ভস্ম কৰিব নোৱাৰো মোৰ নামো ভণ্ড বেজ নহয়
মন্ত্ৰ মাৰি বাবাজী কি উলিয়াই ল'লে সেইটো বাবাজীয়ে কি উলিয়ালো সেইটো বক্সটোত কি আছে বাৰু ঐ এইটো কি উলিয়ালে আকৌ ঐ মনে মনে থাক বাবাজী খং উঠিলে আকৌ খেলি মেলি কৰিব যখিনি মৰতি তেজ খাটি ভূতজনী জুইত ভস্ম হৈ যা তই তই মোৰ চৰ্ত পূৰণ কৰ মই তোৰ চৰ্ত পূৰণ কৰিম জহনী মই এই কাপোৰ নাইকিয়াটো এতিয়ালৈকে আহি পোৱাহি নাই যে এই দেৰি হৈছে বাবাজী পালোহি দেই ঐ গোলাই কোনটো এনে কবলৈ গলে গোলাই ময়ে হয় এতিয়া মোক কেলে বিচাৰিছে বাবাজীয়ে মই গম নাপালো নহয় মই ভাবিছিলো ডেকা ল'ৰা বুলিহে ভাবিছিলো এইটো গোলাই মানে বুঢ়াটো এই বুঢ়া কালত আপোনাৰ লোকৰ ফেচবুক একাউণ্ট চলাবলৈ আপোনাৰ লাজ লগা নাই নে ইয়াত আকৌ ফেচবুক একাউণ্টটো ক'ৰ পৰা আহিলে বাবাজী আপোনাক কি ফেচবুক একাউণ্ট বিচাৰিবলৈ আনিছিলো নেকি আপোনাৰ এক্স একাউণ্ট কোনে চলাইছে ফেচবুক কোনে চলাইছে সেইবোৰ সুধিবলৈ আপোনাক আনিছিলো নেকি কি ফাল্টু কাম কৰি আছে আপুনি চুপ পেটেলা কথা নকবি তই এই একাউণ্টটো জহতে এতিয়া ভূতে গোটেইখন টমটম নৃত্য সৃষ্টি কৰি আছে গম পা নাপা তহঁতি হে এইটোও কেনেকুৱা কথা তোৰো ফেচবুক একাউণ্ট থাকেনে গোলাই বৰ্তা আপুনি যে ইমান তললৈ নামিব বুলি গম পোৱা নাছিলো আপুনি ভূতৰ লগতো ৰিলেশ্যনশ্বিপত আহেনে দেবেন টেষ্ট খোৱা কথা চম্ভালি কথা কবি ক'ত মই ভূতৰ লগত ৰিলেশ্যনশ্বিপত আছো কি ফাল্টু কথা কবলৈ আহিছ তই তেজ খোৱা তহঁতি চিঞৰ বাখৰ নকৰিবি এই ভূতজনী মানুহ হৈ থাকোঁতে এই গোলাই নামৰ এই মানুহজনৰ গাৰ্লফ্ৰেণ্ড আছিলে তেখেত অকালতে মৃত্যু হৈ গ'ল তেখেতৰ ফেচবুকৰ একাউণ্টটো বোলে এই গোলাই লগত থাকি গ'ল এতিয়া গোলাই ইউজ কৰি থাকে তেখেতে ভূতে এতিয়া গম পাই এখন সৃষ্টি কৰিছে তাণ্ডৱ হে মতা গোসাঁই বৰ্তা আপুনি বাৰু এইটো বয়সত সেইবোৰ কাম কৰি ফুৰিব লাগেনে বাৰু হা এতিয়া জানো আপোনাৰ ফেচবুক চলোৱা বয়স হা এই হৰি নাম লোৱা বয়সত লোকৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ফেচবুক খুচৰি ফুৰিছে আপোনাৰ কাৰণে আমাৰ কিমান অশান্তি হৈছে গম পাইছেনে গোটেইখন হোৱান খান নোহোৱা কৰি দিছে বাহিৰলৈ ওলাব নোৱাৰা হৈছো আপোনাৰ কাৰণে গোলাই নে মোলাই এইফালে আহক আৰু সেই ফেচবুক একাউণ্টটো ডিলিট কৰি দিয়ক তেজ খাটিও এজনী আগতে গাৰ্লফ্ৰেণ্ড থাকোঁতেও মোক জ্বলাই মাৰিলে এতিয়া বুঢ় হোৱাৰ পাছতো মোক জ্বলাই খাবলৈ আহিছে জহিনী বাবাজী মই ফেচবুক একাউণ্ট ডিলিট কৰি দিলো ঠিক আছে তেজ কাটি ভুতুনি তোৰ চৰ্ত মই পূৰণ কৰি দিলো এতিয়া তই মোৰ চৰ্ত পূৰণ কৰিব লাগিব তই এইখন গাঁৱৰ পৰা আজীৱনৰ কাৰণে গুচি যাব লাগিব মই তেনেহলে এইখন গাঁও এৰি গুচি যাম মোৰ ল'ৰাটোক লৈ গ'ল ধৰ পুচুকনক ওপৰলৈ লৈ গ'ল বাবাজী কিবা এটা কৰক তেজ কাটি জখিনীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে তোক এতিয়া মই ভস্ম কৰি আছো জুইত বাবাজী মোৰ ল'ৰাটোক লৈ গ'ল কি চাই আছে জলদি কিবা এটা কৰক চৰ্ত পূৰণ হৈ গ'ল বাই বাই মোৰ ল'ৰাটোক লৈ গ'ল মই চাইহে আছো একো কৰিব পৰা নাই পুচুকনক লৈ গ'ল কোনে একো কৰিবই পৰা নাই তালৈকে তাক যদি একেবাৰে লৈ যায় কি হ'ব মই যি হ'ব পুচুকনক মই কিবা এটা কৰিবই লাগিব বচাব লাগিব মই ভূতজনী এতিয়ালৈকে একো হোৱা নাচোন এই জুইলৈও ভয় কৰা নাইচোন মুনুকন কলাতে জ্বলাইছেচোন কেৰপা কি ভেবা লাগিছে মুনুকনকো লৈ যাব ধৰ মুনুকনক বচা এই মুনুকন কিন্তু কম বস্তু নহয় আকৌ দেই ইমান ডাঙৰ মানুহবিলাক থাকোঁতে সি একদম একেচাতে ভূতটো পেটত চুৰি মাৰি দিলেগে দেখিছনে মোৰ ল'ৰাটো বচালি দেই মুনুকন বহুত ধন্যবাদ তই যে ইমান সাহসী বুলি গম পোৱা নাছিলো আকৌ ইমানবোৰ ডাঙৰ মানুহ থাকিও যে তই মোৰ ল'ৰাটো বচালি বহুত ধন্যবাদ মুনুকন এই মোৰ ল'ৰাটো লৈ কিন্তু মই বহুত প্ৰাউড ফিল কৰিছো দেই আজি মোৰ ল'ৰাটো নিচিনা সাহসী নাই আকৌ ভূতটো মৰি গ'ল নেকি ভূত মৰি ভস্ম হ'ল আৰু তুমি কিন্তু বহুত সাহসী ল'ৰা দেই যিটো কাম মই কৰিব লাগিছিলে সেইটো কাম তুমি কৰিলা সঁচাকে নেকি মই মানে ভূত মাৰি দিলো বা মুনুকন তোৰ কিন্তু সাহস মানিলো আকৌ দেই হওক দে পাই গাঁৱৰ পৰা এটা সমস্যা যে আঁতৰিলে আজিৰ পৰা মুনুকন বহুত ধন্যবাদ দেই তই যে আজি মোক ভূতৰ মুখৰ পৰা বচালি তই মোৰ আচল বন্ধু তই যে নিজৰ কথা নাভাবি মোৰ কথা ভাবিলি হ'ব একো নাই দোস্তি কিহৰ বিপদতহে দোস্তিৰ দৰকাৰ মোৰ বিপদত তই সহায় কৰিবি আকৌ কেৰপা ভচৰমৰীয়া বেয়া জানিলিগে মোৰ ল'ৰাটো নোহোৱা হলেতো আজি ভূত খেদিবই নোৱাৰো এইবিলাক চব টকা ঘটাৰ ধান্দা 1 টকা এটা দিবলৈ নাই মুখে দিব লাগিব এতিয়া মোৰ ল'ৰাটোহে ভূত মাৰিলে এই লণ্ডনে ভণ্ডবেগ আপোনাৰ কিন্তু কোনোফালে কাম নাই আকৌ ভূত খেদিব পাৰিম বুলি কৈ পইচা এসোপামান ল'লে পইচা এসোপা ঘূৰাই নিদিলে আজি আপুনি যাবই নোৱাৰে পেটলা কি কথা ক'বলৈ আহিছো মই মোৰ কাম কৰি আছো
মই কি একো নকৰাকে আছো? মুঠতে মই সেইবিলাক একো নাজানো পইচা নাপায় কথা সিমানেই তহঁতি এতিয়া এইবিলাক কাউৰা মাউৰা কৰিব নালাগে ইমান দিনৰ মূৰত এই অকমান গাঁওখনত সুখ শান্তি আহিছে এই হুলস্থুল নকৰিবি যি হ'ল হ'ল আৰু গোলাই বৰ্তাই ঠিকেই কৈছে। দেৱেন তই মোক বেয়া পাই নাথাকিবি দেই। তোৰ ল'ৰাটো নোহোৱা হ'লে আজি মোৰ ল'ৰাটোক চাগে ভূতে নি কি কৰিলেহেঁতেন ঠিক নাই। হ'ব ইমান মোক লেৰেলা হাতৰ দেখাব নালাগে মই সেইবিলাক ধৰি থকা নাই আজিৰ পৰা মানে ভূত নাহে আমি মানে একদম আজিৰ পৰা একদম পুৰা ভালকে থাকিব পাৰিম ভূতৰ ভয়ত থাকিব নালাগে আৰু ভূতজনী মৰিলে যেতিয়া পানী নাম কাইকো চাগে ভূতে এৰি দিলে গতিকে বন্ধু বান্ধৱীসকল ভূতৰ খণ্ডটো আমি ইমানতে শেষ কৰিলোঁ আমাৰ ভূতৰ খণ্ডবোৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব